আমি 2025 BTC ইলেকশ্যনৰ আমি সাজু হৈছোঁ। আমি সমগ্ৰ মেটেৰিয়েল লৈ আমি আমাৰ প্ৰেচিডেণ্ট বিষয়ে আমি পলিং অফিচাৰ সকলোৱে ওলাইছোঁ। এতিয়া আমি ইয়াৰ পৰা ৰিচিভিং চেণ্টাৰৰ পৰা চব সকলো বস্তু ল'লোঁ। এতিয়া আমি গাড়ীৰ সহকাৰে আমি ওলাই যাম। আৰু ক'ত পৰিছে আপুনি? আমাৰ পৰিছে বাঁশবাৰী হাইস্কুল, দেৱৰগাঁও সমষ্টি, 10 নং দেৱৰগাঁও সমষ্টি। আপোনালোকৰ মেটেৰিয়েল কি দিয়া হৈছে? মেটেৰিয়েল আমাৰ আছে বেলট পেপাৰ। পেপাৰত হ'ব? পেপাৰত হ'ব, বেলট পেপাৰ, বেলট বক্স। তাৰপিছত আমাৰ চিল থাকে, ডিষ্টিংগুইছ চিল থাকে, এৰ' মাৰ্ক থাকে, মেটেল চিল থাকে, আৰু আছে কিবা কিবি বহুত কিবা থাকে আৰু প্ৰেচিডেণ্ট ডায়েৰী। কেনেকৈ অনুভৱ হৈছে? অনুভৱ ভালে লাগে। একচুৱেলি আগতো কৰিছোঁ, ভালে লাগে, এক্সপিৰিয়েঞ্চ ভাল। কিবা ভয় ভাৱ এনেকুৱা? নাই ভয় নালাগে। চব আছে নহয়, আমাৰ পুলিচ পাৰ্চনেল আছে, চিন্তা কৰিব নাই। আৰু পাব্লিকে সহযোগ কৰে, আমি আগতো কৰিছোঁ। মোৰ লাইফতো মই একো প্ৰব্লেম পোৱা নাই আজিলৈকে। ঠিক 59 PS নম্বৰ লক্ষণাবাদ LP স্কুল সাজু হৈছে, একেবাৰে ৰেডি ভোট ল'বৰ কাৰণে আমি ৰেডি। আমাৰ টিম পুৰা ৰেডি। কেনেকৈ অনুভৱ হৈছে? অনুভৱ আমি আগৰ পৰাই কৰি আছোঁতো, গতিকে আমাৰ কোনো টেনশ্যন হোৱা নাই। ইয়াত আগতে বহুতবাৰ কৰিলোঁ, গতিকে আমি সুকলমে কৰিব পাৰিম বুলি আশা ৰাখিছোঁ যে ভালে আমি ভোট গ্ৰহণ কৰি পেলাই ইয়াত আহিম, ভালে আমি জমা দিব পাৰিম, এটি আশা কৰিছোঁ। হ'ব।